নমস্কাৰ মই কমল শৰ্মা আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল HSLC ষ্টাডি পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ইউটিউব চেনেলত চলি থকা আজি সাকসেছ ষ্টৰীৰ সেকেন্ড পাৰ্টত আমি উপস্থিত হৈছোঁ আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা 2017 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাৰ অঞ্চললৈ যি গৌৰৱ কঢ়িয়াই আনিছিল সেই লক্ষ্যধৰ দলৈ আমি তেওঁৰ ঘৰত উপস্থিত হৈছোহি আমি জানো যে লক্ষ্যধৰ দলৈ বহু কষ্টৰে পঢ়া শুনা কৰিছিল লক্ষ্যধৰ দলৈ তেওঁ যিখিনি কষ্ট কৰিছিল তেওঁ সুফল পোৱা বুলি আমি ভাব কৰিছোঁ এতিয়া আমি লক্ষ্যধৰ দলৈৰ লগত কথোপকথন আৰম্ভ কৰিম লক্ষ্যধৰ দলৈক আমি সুধিব বিচাৰিছোঁ যে তেওঁ কেনেকৈ HSLCৰ লগত জড়িত নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্যধৰ দলৈ আৰু মই HSLCৰ সৈতে সেকেন্ড ইয়াৰত মই জড়িত হৈ আছিলোঁ আৰু মই এজন ষ্টুডেণ্ট হিচাপে জড়িত হৈছিলোঁ প্ৰথমবাৰৰ বাবে যেতিয়া মই সেকেন্ড ইয়াৰ পাইছিলোঁ তেতিয়া মোৰ দুজন বন্ধুৱে কৈছিল যে HSLC এটা ভাল টিউশ্যন চেণ্টাৰ হয় তো তেতিয়া মই শুনা পাইছিলোঁ যে ৰাজকুমাৰ ডেকা বুলি এজন ছাৰ আছে যিজনে মানে ভালকৈ বুজাব জানে তেতিয়া মই ভাবিছিলোঁ যে এবাৰ যোৱাটো ভাল হ'ব যে তেতিয়া মই হৃদয় আৰু অশোকৰ দুজনে মোক লৈ গৈছিল যে ষ্টুডেণ্ট ছাৰক লগ কৰিবলৈ তেতিয়া মই ছাৰক পোনপ্ৰথমবাৰৰ বাবে সেইদিনা লগ কৰিছিলোঁ যিদিনা মোৰ এটা নতুন প্ৰেৰণা লাভ কৰিছিলোঁ যে যেতিয়া মই ছাৰক দেখিছিলোঁ এটা মোৰ প্ৰথম দেখাৰ আগতে মই ছাৰ অলপ মানে ভয় আছিল যে ছাৰনো কেনেকুৱা দেখিবলৈ কেনেকুৱা ছাৰে কি বা সোধে এনেকুৱা যেতিয়া মই ছাৰক লগ পাইছিলোঁ এনেকুৱা ভাল লাগিছিল যেন আগৰ পৰা যেন চিনাকি ছাৰৰ আৰু মোৰ যে ছাৰৰ যিটো সহজ সৰল কথা এইবোৰ ছাৰৰ যিটো কথাৰ বিহেভিয়াৰবিলাক দেখিছিলোঁ চ' মোৰ ভাল লাগিছিল চ' তেতিয়াৰ পৰাই ভাবিছিলোঁ যে ছাৰৰ তাত টিউশ্যন ল'ব লাগিব আৰু যে এটা মই মনতে আহিছিল এটা মোৰ ভাৱ আহিছিল যে এটা মই ভাল ৰিজাল্ট কৰিব পাৰিম আৰু মোৰ মেট্ৰিকত 76.33% আহিছিল আৰু এতিয়া মোৰ হায়াৰ ছেকেণ্ডাৰী যিটো ফাইনেল এক্সামত মোৰ 88% আহিছে আৰু মই ভাবিছোঁ এই যিটো ইম্প্ৰুভ হৈছে এই ইম্প্ৰুভ হোৱাৰ ক্ষেত্ৰত ৰাজকুমাৰ ছাৰৰ সহযোগ আৰু তেওঁৰ লগতে সতীৰ্থ ইকনমিক্সৰ কমল ছাৰ জ্যোতি ছাৰ আৰু দিগন্ত ছাৰ চ' তেওঁলোকেও বিশেষ সহায় কৰি আহিছে চ' এইকাৰণে মই ইম্প্ৰুভ হোৱা বুলি মই ভাবোঁ আৰু লগতে ঘৰৰ পৰা সহায় পাইছোঁ চ' মই এনেকৈ ইম্প্ৰুভ হোৱা বুলি মই ভাবোঁ আচ্ছা লক্ষ্যধৰ তুমি HSLCৰ লগত কেনেকৈ জড়িত হ'লা আমি গম পালোঁ এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ যে তুমি HSLCৰ কেনেকুৱা শিকায় তাৰ শিক্ষণ পদ্ধতিটো কেনেকুৱা তাৰ বিষয়ে অকণমান ক'বা নেকি যে মই ক'ব বিচাৰিছোঁ যে HSLCৰ যিকেইজন শিক্ষক আছে তেওঁ শিক্ষককেইজন এটা বৈশিষ্ট্য আছে কি ছাত্ৰসকলৰ সৈতে বন্ধুত্বপূৰ্ণ এটা সম্বন্ধ এটা প্ৰতিষ্ঠা কৰিব জানে সেইকাৰণে মই ভাবোঁ প্ৰথম বৈশিষ্ট্য হৈছে তেওঁলোকৰ বন্ধুত্বপূৰ্ণ এটা গুণ আছে যাৰ ফলস্বৰূপে ছাত্ৰসকলেও শিক্ষকসকলৰ সৈতে মিলিব পাৰে চ' আৰু আমি জানো যে শিক্ষা তেতিয়াই সংগঠিত হ'ব যেতিয়া ছাত্ৰ আৰু শিক্ষকৰ মাজত এটা ভাল সম্বন্ধ ভাল এটা সম্পৰ্ক প্ৰতিষ্ঠা হ'ব চ' আৰু তেওঁলোকৰ আন এটা পৰীক্ষাগত যিটো এটা গুণ আছিল যে তেওঁলোকে পৰীক্ষা সময়ে পাতিছিল যে এটা লেচন শেষ হ'ল এইটো লেচনৰ ওপৰত পৰীক্ষা পাতিছিল চ' তাৰ কাৰণে মই ভাবিছিলোঁ যে এইটোৰ কাৰণেও এটা ইম্প্ৰুভ হৈছে যাতে পৰীক্ষাৰ আগত আমি বেছি কষ্ট হোৱা নাছিল পঢ়িবলৈ কাৰণ সেইবিলাক আগতে আমি পঢ়ি পেলাই পৰীক্ষা দিছিলোঁ যাৰ কাৰণে আমাৰ এই যিটো এক্সামত আমাৰ ভাল হৈছে ৰিজাল্ট এইটো এটা কাৰণ চ' 3 নম্বৰ কাৰণ যে তেওঁলোকে জানিছিল যে তেওঁলোকে ছাত্ৰসকলৰ মনৰ কথা বুজিছিল আৰু তেওঁলোকে সেই উদ্দেশ্যে তেওঁলোকে কি কৰিছিল শিক্ষাটো প্ৰদান কৰিছিল আৰু তেওঁলোকে মানসিকভাৱে যাতে অসুস্থ নহয় তাৰ প্ৰতিও তেওঁলোকে বিশেষ গুৰুত্ব দিছিল আৰু তেওঁলোকৰ আন এটা বৈশিষ্ট্য হৈছে যে তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীক সমানভাৱে বুজাইছিল আৰু সমানভাৱে চাইছিল চ' সেইকাৰণে হয়তো এইটো এটা ইম্প্ৰুভমেণ্ট হোৱাৰ আন এটা বৈশিষ্ট্য ঠিক আছে এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ তুমি ক'লা যে কি HSLCৰ শিক্ষণ পদ্ধতিটো ধুনীয়া হয় ভালে লাগিল শুনি পেলাই এতিয়া তুমি ক'ব লাগে যে তুমি মাৰ্ক কেনেকুৱা পাইছিলা হাই ছেকেণ্ডাৰী পৰীক্ষাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তুমি মাৰ্ক কেনেকুৱা পাইছিলা সেইটো অকণমান জানিব পাৰিলে আমাৰ ভাল হয় মাৰ্ক বেয়া হোৱা নাই তথাপিও
মোৰ ইংলিছটো অলপ বেয়া হৈছিল, বিশেষ এটা অসুবিধাৰ কাৰণে ইংলিছটো মোৰ বেয়া হৈছিল। হয়, ইয়াত মাৰ্কশ্বিটখন আহিছে, গতিকে মাৰ্কশ্বিটখন চালে বেছি ভাল হ'ব। এতিয়া আমি লক্ষ্য ধৰাটোলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ক'ত কি নম্বৰ পাইছিল তাৰ কথাখিনি কৈ দিছোঁ মই। ইংলিছত পাইছিল 74, যিটো ক'লেই যে বিশেষ এটা অসুবিধা হৈছিল তাৰ ক্ষেত্ৰত। অসমীয়াত পাইছিল 95 পাইছিল, সুন্দৰ নম্বৰ। ইকনমিক্সত পাইছিল 89, পলিটিকেল ছায়েন্সত পাইছিল 93, জিঅ'গ্ৰাফীত পাইছিল, থিয়ৰীত পাইছিল 61 আৰু প্ৰেক্টিকেলত পাইছিল 25, 86 টোটেল। তাৰ টোটেল মাৰ্কটো হৈছিল 437। লক্ষ্যধৰে ফ'ৰ্থ ছাবজেক্টতো লেটাৰ পাইছিল, এডুকেশ্যনত 84 পাইছিল, নিশ্চয় ভাল কথা এইটো। 437 টোটেল মাৰ্কছটো পাইছিল, 87.4, আই থিংক এপ্ৰক্সিমেট 88%। ঠিক আছে লক্ষ্যধৰ, আমি তোমাৰ মাৰ্কশ্বিটখন চালোঁ। মাৰ্কশ্বিটখন চাই আমাৰ অনুভৱ হৈছে তুমি বহুত কষ্ট কৰি পঢ়িছিলা। এতিয়া মোৰ প্ৰশ্নটো হ'ল, তুমি আমাৰ উঠি অহা প্ৰজন্মক কেনেকৈ পঢ়িবলৈ তুমি অনুৰোধ কৰিবা? কেনেকৈ পঢ়িলে এটা ভাল ৰিজাল্ট কৰিব পাৰি, অকণমান তুমি কৈ দিবা নেকি? মই কেনেকৈ পঢ়িছিলোঁ আজি ক'ব বিচাৰিছোঁ যে মই কেনেকৈ পঢ়ি এনেকৈ ভাল এটা ৰিজাল্ট কৰিব পাৰিছোঁ। চ' প্ৰথম কাৰণ ক'ব বিচাৰিছোঁ যে পৰীক্ষা বুলি এটা ভয় লাগে, কাৰণ পৰীক্ষাৰ বুলি এটা ভয় যেতিয়া নাহে তেতিয়ালৈকে পঢ়া নাযায়। কিন্তু অধিক মাত্ৰা হোৱাটো শৰীৰৰ কাৰণে বেয়া বা পৰীক্ষাৰ কাৰণে বেয়া বা নিজৰ কাৰণেও বেয়া। কাৰণ যদি আমি অধিক হৈ যায় তেতিয়া ভয়তে কিছুমান বস্তু আমাৰ মনৰ পৰা আঁতৰি যায় বা বিস্মৃতি হয়। চ' মই ক'ব বিচাৰিছোঁ যে ভয় এটা লাগে, কিন্তু সিমান ভয় হোৱাটো উচিত নহয়। আৰু 2 নম্বৰ কথা যে সদায় শৰীৰ বা মগজু সদায় শান্তি মগজুত থাকি পঢ়িব লাগে বা বেছি চিন্তা কৰিব নালাগে পৰীক্ষা সম্বন্ধে। চ' তেনেকৈ পঢ়িব লাগে। আৰু লগতে কৈছোঁ যে পৰীক্ষা বুলি যে দিনে ৰাতি পঢ়িব লাগে সেইটো নহয়। যে পৰীক্ষা বুলি এটা সময় ল'ব লাগে, যে এটা ৰুটিন বনাই ল'ব লাগে যে এইখিনি সময়ৰ পৰা মই এইখিনি সময় পঢ়িম আৰু ভালকৈ পঢ়িম আৰু বেলেগ কথা মই চিন্তা নকৰোঁ। কিন্তু কিছুমান ষ্টুডেণ্টে কয় যে গোটেই দিন ৰাতি কিছুমান ষ্টুডেণ্টে পঢ়ি থাকে বুলি কয়। চ' সেইবিলাক ষ্টুডেণ্টে যে ভাল ৰিজাল্ট কৰিব তেনে নহয়। কাৰণ যদি আমি গোটেই দিনে ৰাতি পঢ়ি থাকোঁ তেতিয়া বিস্মৃতি হোৱাৰ যিটো সম্ভাৱনা সেইটো বেছি থাকে, আৰু প্ৰায়ভাগৰে বিস্মৃতি এনেকৈ হয় আৰু ৰিজাল্ট ভবামতে সিমান ভাল নহয়। চ' মই ক'ব বিচাৰিছোঁ যে মই দিনে ৰাতি পঢ়া নাছিলোঁ, আৰু লগতে মই এটা সময়ত পঢ়িছিলোঁ যে এটা ৰুটিন বনাই লৈছিলোঁ, যে সেই ৰুটিন অনুযায়ী মই পঢ়িছিলোঁ, যাৰ ফলত হয়তো মই এই ইম্প্ৰুভমেণ্টটো পাইছোঁ। আৰু আশা কৰোঁ যে যিটো উঠি অহা যিটো হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকে যাতে এটা ৰুটিন বনাই লয় যে ইমানৰ পৰা মই ইমান ছাবজেক্টটো পঢ়িম ইমান সময়লৈকে। চ' এনে কৰিলে কিন্তু পৰীক্ষাটো অলপ হ'লেও ভাল হ'ব। ঠিক আছে, মই এতিয়া এটা প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ তোমাক। আমাৰ জেনেৰেলি ষ্টুডেণ্টবিলাকৰ মাজত এটা ভয় থাকে যে নতুনকৈ পৰীক্ষা ল'লে বা টিউশ্যন চেণ্টাৰত পৰীক্ষা ল'লে সিহঁতে দিব নাহে বা দিব নোখোজে। চ' তাৰ কাৰণে তুমি কি ক'বা? আৰু লগতে পুৰণি কুৱেশ্যন পেপাৰ কালেক্ট কৰিলে কিবা লাভ হয় নেকি? হয়, ভাল এটা প্ৰশ্ন সুধিছে আপুনি। চ' আজি মই এটা ক'ব বিচাৰিছোঁ যে চব বস্তু প্ৰথম অৱস্থাত নতুনত এটা ভয় থাকে। চ' যেতিয়া সেই বস্তুটো প্ৰথমবাৰ কৰা যায় তেতিয়া ভয় এটা থাকিবই, আৰু এটা পৰীক্ষা সম্বন্ধও থাকিব, কাৰণ যিহেতু পৰীক্ষা আমি প্ৰথম দিব যাম। কিন্তু যেতিয়া আমি প্ৰশ্ন কালেকশ্যন কৰিম পুৰণি প্ৰশ্ন, সেই প্ৰশ্নসমূহ চাই এটা আৰ্হি এটা গঠন কৰিব পাৰি যে এনেধৰণৰ এটা কুৱেশ্যন আহিব বা ইমান মাৰ্কছৰ এটা আহিব। চ' তেতিয়া ভয় এটা ক্ৰমে নাইকিয়া হয়। কিয়? কাৰণ আমি জানো যে কিতাপৰ পৰাই আহিব, প্ৰশ্নবিলাক যিহেতু কিতাপৰ পৰাই আহিব, চ' ভয় কৰিব লগা কোনো কাৰণ নাই। কিন্তু আমি চাব লাগে যে কেনেধৰণৰ প্ৰশ্ন আহিব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা কিমান নম্বৰৰ এনেকুৱা প্ৰশ্ন, আমি কিমান লিখিব লাগিব। চ' তেতিয়া যদি চাওঁ, তেতিয়া পুৰণি প্ৰশ্নবিলাক যদি আমি কালেকশ্যন কৰি চাওঁ তেতিয়া আমাৰ এই ভয়টো অলপ হ'লেও কমি যায়। ঠিক আছে, মই এটা বেলেগ কথালৈ আহিব বিচাৰিছোঁ। তোমাৰ এই ৰিজাল্টৰ ক্ষেত্ৰত তোমাক কোনে কোনে সহায় কৰিছিল, বা ছাৰ বাইদেউৰ তৰফৰ পৰা বা মা দেউতাৰ ফালৰ পৰা তুমি কাৰ পৰা কেনেকৈ সহায় পাইছিলা, অকণমান ক'বা নেকি? হয়, প্ৰথম অৱস্থাত মই ক'ব লাগিব যিহেতু পৰীক্ষা ময়ে দিছোঁ, গতিকে বিশেষকৈ মোৰ কষ্টখিনিও আছে প্ৰথম জড়িত হৈ আছে। তাৰ ফালৰ পৰাও মা দেউতা
আৰু লগতে বিশেষকৈ STC ছাৰসকলে বিশেষ সহায় কৰি আহিছে মোক, যাতে তেওঁলোকৰ কাৰণেও মই প্ৰেৰণা পাই এই যিটো ইম্প্ৰুভ হৈছে, গতিকে তেওঁলোকৰো অৱদান জড়িত হৈ আছে। লগতে মোৰ আইতাৰো অৱদান জড়িত হৈছে। চ' খুৰা খুৰী এনেকৈ মই মানে ইম্প্ৰুভ হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান জড়িত হৈ আছে। এটা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ তোমাক। আমি মাৰ্কশ্বিটখনত দেখা পাইছোঁ যে তুমি 4th ছাবজেক্টতো লেটাৰ পাইছিলা, এডুকেশ্যনত লেটাৰ পাইছিলা, 84 পাইছিলা। আগন্তুক যিসকল ষ্টুডেণ্ট আছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ, সেইসকল ষ্টুডেণ্টে 4th ছাবজেক্ট হিচাপে যিকোনো এটা ছাবজেক্ট পচন্দ কৰি ল'ব লাগে নে নালাগে? হয়, এইটো এটা ভাল প্ৰশ্ন সুধিছে। চ' মই ভাবোঁ কোনো ছাবজেক্টকে নেগলেক্ট কৰিব নালাগে। চ' আমি নাভাবোঁ যে আমিতো ভৱিষ্যত কৰিব নোৱাৰোঁ, কাৰণ যে এইটো ছাবজেক্ট যে মোৰ 4th ছাবজেক্ট হ'ব, এইটোতো মই ভৱিষ্যত কৰিব নোৱাৰোঁ। চ' মোৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে, কাৰণ মই এতিয়া কৈছোঁ যে মই কোনো ধৰণৰ ছাবজেক্ট এটাকে নেগলেক্ট হিচাপে কৰা নাছিলোঁ। চ' বিশেষকৈ যদি চাওঁ, ইংলিছতে মোৰ বিশেষ এটা অসুবিধাৰ কাৰণে 74 পাব লগা হ'ল। চ' ঠিক তেনেদৰেতো আমি যদি যে প্ৰথমে ভাবি লওঁ যে এইটো ছাবজেক্ট মই কি কৰি ল'ম, 4th ছাবজেক্ট কৰি ল'ম, কিন্তু যদি সেইটো ভাবিছোঁ, ঠিক আছে আমি ভাবিছোঁ, কিন্তু যদি সেইটো ছাবজেক্টত যদি নম্বৰটোতো কমি গ'লে, কিন্তু যদি দুৰ্ভাগ্য কমে, মোৰ দৰে যদি অৱস্থা ইংলিছৰ দৰে যদি হয় বেলেগ এটা ছাবজেক্টত, তেতিয়া কি হ'ব? তেতিয়া 4th ছাবজেক্টতো নম্বৰ যদি সেই 4th ছাবজেক্টতকৈ যদি কম নম্বৰ পোৱা যায়, এইটো নম্বৰটো কি হ'ব? মাইনাছ পইণ্ট হ'ব। চ' এইটো মই ভাবোঁ যে আগতে ভাবি ল'ব নালাগে যে এইটো 4th ছাবজেক্ট কৰিম, যে এইটো নপঢ়োঁ। চ' মোৰ এইটো ওপৰতে কিবা বিচাৰিছে যে গোটেই ছাবজেক্টকে কোনো ধৰণৰ নেগলেক্ট কৰিব নালাগে, যে গোটেই পঢ়িব লাগে পৰীক্ষা বুলি। চ' এনেকৈ কৰিলে পৰীক্ষা নিশ্চয় ভাল হ'ব। এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ তোমাক, যে কিছুমান ষ্টুডেণ্টে মেট্ৰিকত অকণমান কম নম্বৰ পায়, যাৰ ফলত বহুত ডিপ্ৰেছ হৈ যায়, উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহুত ডিপ্ৰেছভাৱে পঢ়ে যে মই ইমান ভাল কৰিব নোৱাৰিলোঁ মেট্ৰিকত, বা মোৰ পিছৰ লাইফটো কি হ'ব, তেনেকুৱা ধৰণৰ এটা ডিপ্ৰেছ অনুভৱ কৰে। গতিকে এই ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰত তুমি কি ক'বা? হয়, যে মই ক'ম যে সেই ষ্টুডেণ্টবিলাকে যিটো মেট্ৰিকত কম পাইছে, চ' তেওঁলোকৰতো এইটো লাষ্ট পৰীক্ষা নহয়। চ' ইয়াৰ আগতেতো আছে, তেওঁলোকৰ জীৱনত আৰু আছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো তেওঁলোকৰ পৰীক্ষা আছে, মানে আগৰ যিটো পৰীক্ষা জীৱনৰ এটা আলিবাটৰ পৰীক্ষা বুলি ক'ব পাৰি। চ' সেই পৰীক্ষাটোত তেওঁলোকে এটা লক্ষ্য বান্ধি ল'ব লাগিব যে আমি মেট্ৰিকত কম নম্বৰ পাইছোঁ, হয়, চ' আমি ভৱিষ্যতে এই পৰীক্ষাটোত ভাল ৰিজাল্ট কৰিব লাগিব। সেইকাৰণে আমি সময়মতে পঢ়ি যাম, আমি সময়মতে যিখিনি মোৰ পঢ়া দায়িত্ব, সেই পঢ়া দায়িত্বখিনি কৰি যাম, তেতিয়া নিশ্চয় ভাল এটা ৰিজাল্ট হ'ব, মেট্ৰিকতকৈ ভাল ৰিজাল্ট হ'ব। চ' মোৰ ক্ষেত্ৰতে তেনেকুৱা হৈছে যে মই মেট্ৰিকত 76.33% পাইছোঁ। চ' তেতিয়া মই ভাবিছিলোঁ যে ইয়াতকৈ মই ভাল ৰিজাল্ট এটা কৰিব পাৰিম। চ' সেই অনুযায়ী মই পঢ়িছিলোঁ, যাৰ কাৰণে হয়তো মই 88% হাই ছেকেণ্ডেৰীত পাইছোঁ। চ' আৰু মই এজন বন্ধুৰ বিষয়ে ক'ব বিচাৰিছোঁ যে সেইজন বন্ধুৱে 58% পাইছিল মেট্ৰিকত। চ' তেওঁ নিজৰ দায়িত্ব নিজে পালন কৰিছে, তেওঁ বুজি পাইছিল যে অকল মেট্ৰিকটোৱে আমাৰ জীৱনৰ প্ৰথম আমাৰ শেষ পৰীক্ষা নহয়, ইয়াৰ আগতো আমাৰ জীৱনৰ আৰু কিছুমান পৰীক্ষা আছে। চ' সেই অনুযায়ী তেওঁ নিজৰ দায়িত্ব পালন কৰিছে, যাৰ কাৰণে তেওঁ 79% পাইছে হাই ছেকেণ্ডাৰী পৰীক্ষাত। মই নাভাবোঁ যে এইটো যে মেট্ৰিকত কম পালে যে হাই ছেকেণ্ডাৰীত কম পাব, সেইটো নহয়। চ' তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি যাওক, আৰু তেওঁলোকে এটা নিজৰ লক্ষ্য বান্ধি লওক যে মই এটা ভাল ৰিজাল্ট কৰিম হাই ছেকেণ্ডাৰী মেট্ৰিকতকৈ, তেতিয়া নিশ্চয় তেওঁলোকৰ পৰীক্ষা ভাল হ'ব। এতিয়া মই শেষৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ, যিটো প্ৰশ্ন আমাৰ লগতে জড়িত হয়, STC সৰস্বতী টিউশ্যন এণ্ড কম্পিউটাৰ। তুমি STCৰ বিষয়ে কি ক'বা? হয়, মই যেতিয়া STCৰ সৈতে প্ৰথম জড়িত হৈছিলোঁ, যে তেতিয়াই মই তেওঁলোকৰ যিবিলাক বৈশিষ্ট্য দেখিছিলোঁ, সেই বৈশিষ্ট্যবিলাক অতি সুন্দৰ আছিল, আৰু তেওঁলোকে এই যদি বৈশিষ্ট্যবিলাক বৰ্তাই ৰাখে, নিশ্চয় ইয়াতকৈ আৰু ভাল ৰিজাল্ট আমি দেখিবলৈ পাম। আৰু এই টিউশ্যন যিটো চেণ্টাৰ, এই চেণ্টাৰটো এটা ভাল ৰিজাল্ট কৰিব পৰা কিছুমান ষ্টুডেণ্টক তেওঁলোকে বাছি আছে, আৰু তেওঁলোকে বহুত কষ্ট কৰে, আৰু তেওঁলোকে কষ্ট কৰি সেই ষ্টুডেণ্টবিলাকৰ এটা ভাল ৰিজাল্ট হোৱাত সহায় কৰি আহিছে। আৰু তেওঁলোকে আশা কৰোঁ তেওঁলোকে এনেকৈ যিটো ছিষ্টেম কৰিছে, এই ছিষ্টেমটো যাতে আৰু ভৱিষ্যতেও চলি থাকে, যাতে মই এইটো কামনা কৰোঁ। আৰু লগতে মই এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে আৰু কষ্ট কৰক, যাতে তেওঁলোকে আকৌ ভাল এটা ৰিজাল্ট
ষ্টুডেণ্টবিলাকক কৰাব পাৰে। STC ছাৰহঁতৰ কিছুমান সপোন আছে, মই আশা কৰোঁ সেই সপোনবিলাক তেওঁলোকৰ ভৱিষ্যতত পূৰণ হ'ব আৰু এনেকৈ আগুৱাই যাব ছাৰহঁতে। আৰু মই এইটো ক'ব বিচাৰিছোঁ যে ছাৰহঁতৰ যিটো টিউশ্যন চেণ্টাৰ, চ' ছাৰহঁতৰ 5 ঠাইত তেওঁলোকৰ ব্ৰাঞ্চ আছে। চ' মিৰ্জাত তেওঁলোকৰ মুখ্য কাৰ্যালয়, আৰু তেওঁলোকৰ পলাশবাৰী, বঙৰা, ছয়গাঁও আৰু নহিৰাত তেওঁলোকৰ ব্ৰাঞ্চ আছে। চ' তেওঁলোকে এনেকৈ যাতে বিস্তাৰ কৰিব পাৰে তেওঁলোকৰ ব্ৰাঞ্চসমূহ হয়, আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীক তেওঁলোকে আগুৱাই নিব পাৰে আৰু যাতে সফল কৰাত তেওঁলোকে অৰিহণা যোগায়, মই এইটো আশা কৰোঁ। ধন্যবাদ লক্ষ্যধৰ, আমাক এইখিনি সময় দিয়াৰ কাৰণে। আমি আশা কৰোঁ তোমাৰ আগন্তুক দিনবিলাক খুব সুন্দৰ হয়, সুখময় হওক। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি আমি এই ছাকচেছ ষ্টৰী পাৰ্ট 2ৰ পৰা বিদায় লৈছোঁ। এতিয়া আমি লক্ষ্যধৰৰ মাক দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেওঁলোকে কেনেকৈ লক্ষ্যধৰক উৎসাহিত কৰিছিল এই ভাল ৰিজাল্ট কৰাত। নমস্কাৰ। মোৰ ফালৰ পৰা ঘৰৰ অশান্তি বহুত। ল'ৰাটো বহুত কষ্টৰ মাজেৰে পঢ়া শুনা কৰিছে, ৰাতি 12টা 1টালৈকে তেওঁ পঢ়ে। আমি শোৱাৰ পাছতো তেওঁ ছাতি জ্বলাই হ'লেও পঢ়ে আৰু। তেনেস্থলত আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা বেয়া, আৰু এনে ৰাতিলৈকে তেওঁ পঢ়িয়ে থাকে, আৰু ৰাতি কেতিয়া শুই আমি গমেই নাপাওঁ। আৰু এনেই আৰু চেণ্টাৰৰ পৰাও কিছু হেল্প কৰিছে তেওঁলোকে, এই শিক্ষককেইটাই তেওঁক সদায় নজৰো দিয়ে, ভাল বেয়াটো ভালকৈ পঢ়া শুনা কৰিছেনে নাই আৰু তেওঁলোকৰ গুৰুত্বৰ কাৰণেও আজি মোৰ ল'ৰাটো অলপ আগুৱাই গৈছে বহুত। এইখিনিয়ে মোৰ ক'বলগীয়া। ঠিক আছে, এতিয়া মই মাকৰ ফালে মাকক দুআষাৰ ক'বলৈ মই অনুৰোধ কৰিছোঁ। নমস্কাৰ। মই ল'ৰাটোক কেনেকৈ ভাল আগুৱাই নিব পাৰিম বুলি আশা কৰিছিলোঁ, কিন্তু মই সি বহুত দুখত কষ্টৰ ফালেদি পঢ়িছে, আৰু যিখিনি সুবিধা দিব পাৰিব লাগিছিল মা দেউতাকে কিন্তু নোৱাৰিলোঁ। তাৰ বাবে আমি বৰ দুখত। কিন্তু ছাৰৰ যিটো চেণ্টাৰত সি পঢ়িব গৈছিল আগুৱাই, সেই ছাৰহঁতৰ পৰা বহুত হেৰি পাইছে, আগ্ৰহ পাইছে আৰু সহায় সহযোগিতা পাইছে। আৰু ঘৰৰ পৰা যিখিনিয়ে আমি সুবিধা দিব লাগিছিল পৰা নাই, তাৰ কাৰণে মা দেউতাও তাৰ কাৰণে আমি বৰ আৰু যিখিনিয়ে সি নিজে কষ্ট কৰি পঢ়িছে তাৰ আগুৱাই গৈছে, আৰু যিখিনি পঢ়ি পেলাই ভাল ৰিজাল্ট ভাল ফল ওলাইছে তাৰ কাৰণে আমিও আনন্দিত হৈছোঁ, আৰু ছাৰহঁতেও আনন্দিত হৈছে। চবখিনি পঢ়িও আমাক উৎসাহ দিছে, আগুৱাই নিছে ল'ৰাটোক। এইখিনিয়ে মই ক'বলগীয়া কথা। ধন্যবাদ থাকিল আপোনালোকলৈ যে আমাৰ এই ভিডিঅ'টো ইমান সময় ধৰি চাই থাকিল। আশা কৰোঁ আপোনালোকে আগলৈ আমাৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক, ফেচবুকত হওক হোৱাটছএপত হওক আপোনালোকে শ্বেয়াৰ কৰক এই গোটেই ভিডিঅ'টো, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তেও কোনোবা ষ্টুডেণ্টে হয়তো বহুত উৎসাহ পাব পাৰে, যাৰ ফলত তাৰ ভৱিষ্যত ভাল হ'ব পাৰে। গতিকে মই আশা কৰোঁ অসমবাসী ৰাইজ তথা ৰাইজলৈ যে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ দিলোঁ। আপোনালোকৰ ছাবস্ক্ৰাইবৰ কাৰণে আমাৰ এই ভিডিঅ'বিলাকে প্ৰাণ পাই উঠিছে। ধন্যবাদ।